আহ বোপাই ভনিতা মেধিৰ কবিতাৰ শ্যামল চমুৱাৰ পাঠ। আহ বোপাই হাতত মোৰ বেছি সময় নাই, আঙুলিটো দেও বোপাই, বহুদিন ধৰি বাহিৰখনকে দেখা নাই। সেই আঙুলিটো যিটোত ধৰি তোক খোজ দিব শিকাইছিলোঁ, সবাহলৈ, বজাৰলৈ, আনকি গেলামাল দোকানলৈকো তোক আঙুলিত ধৰি নিছিলোঁ সঘনাই। জীৱনৰ সমস্ত পোহৰ তোক দি আমি আন্ধাৰত আছিলোঁ, ভাবিছিলোঁ আওসি আহিলেও আহক, এদিন গৈ তই ভোটা তৰা হবি, আমাৰ জীৱন উজ্বলাই ৰাখিবি। কৰবাত কিবা যেন খেলি মেলি হ'ল, তোৰ খবৰ আহিব বুলি ৰওঁতে ৰওঁতে বহু বছৰ পাৰ হৈ গ'ল। মাৰাই যোৱা বছৰেই গ'লগৈ, খবৰটো পঠিয়াইছিলোঁ তোলৈ, নাজানো তই নাপালি নে পায়ো নাহিলি। তোৰ খবৰ নাপাই মৃত্যুৰ আগেও বহুবাৰ মৰিছিল তাই, হেতা চকু দুটা কেৱল ৰাখিছিল খুলি, শেষবাৰৰ বাবে কলিজা টুকুৰাটো এবাৰ চাই যাওঁ বুলি। মই সেইদিনা উঠিবকে নোৱাৰিলোঁ, পুৰণি স্মৃতিয়ে কঁপাইছিল বুকু, বেমাৰে হাত ভৰি। তোলৈ বাট চাই চাই চুবুৰীয়াই তাইক শ্মশানলৈ লৈ যায়, পুত্ৰৰ হাতৰ মুখাগ্নি নাপাই দেহহে জ্বলিছিল, আত্মাই আছিল চিতাৰ জুইত ছটফটাই। তই কাহানিও নাহিবিকে নেকি? যোৱাকালি মোক টিভিটো দেখাইছিল, দুই এজনে তোৰ কথা বহুত বেয়াকৈ কৈছিল। বৰ দুখ পাওঁ তেনেকৈ কলে। যি হলেও তই মোৰ নিজৰ দেচোন, পুত্ৰ স্নেহে বুকুত চোন হান মাৰি ধৰে। জানো মই তোৰ বহুত কাম, আৰু ব্যস্ত পৃথিৱী মোৰ দৰে নহয়, দিন নাযায় নাকাটে ৰাতি। বন্ধ কোঠাত নীৰৱে কান্দিছো, কোন আছে নিজৰ বুলিবলৈ? কোনে শুনিব মোৰ বুকুৰ উচুপনি? তথাপি পাৰ যদি এবাৰ আহিবি, মই বৃদ্ধই ৰৈ আছো পুত্ৰৰ হাতে খাবলৈ মৃত্যুৰ আগৰ অমৃত পানী টুপি। সিপুৰিত মাৰাই সুধিব নহয়, কেনে আছ তই? কেনেকৈনো কম খুলি, ময়ো তোৰ মুখ নেদেখিলো বুলি। কাতৰে মাতিছো অ শুন, এতিয়া সময় নহয় যদি মোৰ মৃত্যুৰ পিছত শ্মশানলৈকে এবাৰ আহি যাবি। নজ্বলা খৰিৰ মাজত নিথৰ দেহ মোৰ ৰব যেন পৰি, তই আহি আপোন মাতেৰে কবি, মৰমৰ দেউতা, শেষ বিদায় যাচিছো, শান্তিৰ কোলাত শোৱা তুমি, দুচকু মুদি, দুচকু মুদি, দুচকু মুদি।